টংলা পৌৰ নিগমৰ দ্বাৰা টংলা চহৰ চেনিটাইজ। সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাতো মহামাৰী কোভিড-19ত আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগতে মৃত্যু হৈছে 30 গৰাকী। 607 গৰাকী সক্ৰিয় কোভিড ৰোগী বিভিন্ন চিকিৎসালয়ৰ মুখ্য পৰ্যবেক্ষণ কেন্দ্ৰত চিকিৎসক তথা স্বাস্থ্য বিভাগৰ নিৰীক্ষণত আছে। জিলাখনৰ অন্যতম বাণিজ্যিক নগৰী টংলা চহৰত ব্যাপক সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে কেইবাগৰাকী পুৰুষ মহিলা অতিমাৰী কৰোনাত প্ৰাণ ত্যাগ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা 8 দিন ধৰি টংলা পৌৰ নিগম কৰ্তৃপক্ষই টংলা চহৰ চেনিটাইজ কৰা বুলি পৌৰ নিগমৰ কৰ্মকৰ্তাই নিউজ 24 বড়োলেণ্ডক অৱগত কৰে। আজি আপোনালোকৰ যিটো পৌৰ নিগম টংলাত আজি চেনিটাইজ কৰা দেখা গ'ল, ইয়াৰ বিষয়ে আপুনি কি ক'ব? আমি যোৱা শুক্ৰবাৰৰ পৰা আজি আমাৰ প্ৰায় 8 দিন হৈ গ'ল। আমি ৰেগুলাৰলি এই চেনিটাইজটো কৰি আছোঁ। এই চেনিটাইজটোত মেইনলি আপোনাৰ ছডিয়াম হাইপ'ক্লৰাইড থাকে, এইটো ব্লিচিঙৰ জুলীয়া আকাৰটোত পাওঁ আমি। আৰু এইটো হ'ল আমাৰ মেচিনবিলাক নচলে, আৰু যিটো এই চেনিটাইজ কৰিলে যিকোনো বীজাণু ক'ভিডৰ পৰা যিটো সংক্ৰমিত হৈছে সেইটো খুব সঘনে তৎক্ষণাত মানে নষ্ট হৈ যায়। যিহেতু টংলাত দ্ৰুতগতিত ক'ভিড সংক্ৰমণটো বহুতখিনি অহা বুলি গম পাইছোঁ, তেনে ক্ষেত্ৰত আপোনালোকৰ পৌৰ নিগমে কি ইনিচিয়েটিভ লৈছে? মাত্ৰ চেনিটাইজ কৰিছে? চেনিটাইজ কৰি লগতে ফগিং মেচিনৰ ব্যৱস্থা কৰি আছোঁ। তাৰপিছত আমি যিমানটো ড'ৰ টু ড'ৰ যেনেকৈ পাৰোঁ আমি ছাৰ্ভে কৰি তেওঁলোকৰ আগত ষ্টিকাৰ চাইনবোৰ্ড যিমানখিনি লগাইছোঁ এতিয়ালৈকে লগাই আছে এনেকৈ, আৰু যিমানখিনি পাৰোঁ আমি দিন ৰাতি অহৰহ চেষ্টা কৰিছোঁ ক'ত কেনেকৈ কৰিব পাৰি। আমি আমাৰ পজিটিভ বা ঋণাত্মক ধনাত্মক দুয়োটা দিশ চাই আগবাঢ়ি গৈ আছোঁ। আৰু সকলোৱে সুস্থ হৈ থাকক, মাস্ক পৰিধান কৰক, কোভিড বিধি মানি চলক।